Hey guys, welcome back to my new Senses vlog. তো মোৰ এটি নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি হৈছে এটা স্পেচিয়েল ডে, মানে স্পেচিয়েল ডে বুলি ক'বলৈ গ'লে আজি হৈছে মোৰ জন্মদিন। সেই আৰু জন্মদিনত কোনো বিশেষ নকৰি সেয়ে আজি আমি যাবলৈ লৈছোঁ উমানন্দলৈ। মায়েও আৰু ৰাতিপুৱাৰ পৰা এয়া ওলাব ধৰিছে ৰ'ব উমানন্দলৈ যাবলৈ। ময়ো আৰু দেৰি নকৰি প্ৰথমতে গাটো ধুৱাই লি এতিয়া আৰু একদম ওলোৱাত লাগি গ'লোঁ ৰ'ব। প্ৰথমে আৰু চোলাটোৱে পিন্ধিবলৈ ল'লোঁ ৰ'ব। এতিয়া আৰু পিন্ধি উৰি লৈ ময়ো আৰু ফিটফাট হৈ একদম ওলাই ল'লোঁ ৰ'ব একদম উমানন্দলৈ যাবলৈ। এতিয়া আৰু তো গাইজ এতিয়া আৰু ওলাই মেলি লৈ একদম আহিছোঁ আমাৰ বাহঁতৰ ঘৰত, মানে আমাৰ বাহঁতো যাব ৰ'ব। এতিয়া আৰু বাহঁতৰ ঘৰত যাই আছোঁ ৰ'ব। তো গাইজ এতিয়া আৰু বাহঁতৰ ঘৰত আহি পালোঁ ৰ'ব। চাওঁ ৰ'ব গাইজ কি কৰি আছে। আমাক আৰু ৰাতিপুৱা 5টাতে ওলাবলৈ দিছিল ৰ'ব। ইহঁতে কি কৰি আছে চাওঁ ৰ'ব। একদম সোমাই আহিলোঁ ৰ'ব ডাইৰেক্ট ঘৰলৈ। চাওঁ ৰ'ব কি কৰি আছে। এয়া চাওঁ গাইজ এতিয়াই ওলাব ধৰিছে ৰ'ব। এতিয়া আৰু গাইজ আমাৰ একদম সকলোখিনি মানুহ হৈয়ে গ'ল। ইভাগে বৰমা আৰু আইতা আগত গৈছে। এতিয়া আৰু খোজকাঢ়ি আমি ষ্টেচনলৈ যাব লাগিব ৰ'ব। তো গাইজ এতিয়া আৰু পূৰা একদম আমাৰ এয়া ষ্টেচন আহি পালোঁ। এতিয়া আৰু গাইজ ষ্টেচনৰ ভিতৰত যায় আৰু টিকেটটো কাটি লওঁ ৰ'ব। তো গাইজ এতিয়া আৰু ষ্টেচনৰ ভিতৰত আহি ইয়াত টিকেট কাটিলোঁ। টিকেট কটাৰ অলপ পিছতে আমাৰ ট্ৰেইনো আহি গ'ল। এতিয়া গাইজ ট্ৰেইনত উঠি লওঁ ৰ'ব, নহ'লে আৰু গাইজ ট্ৰেইন গুচি যাব। যেতিয়া ফাইনেলি একদম আমি আহি পালোঁ ৰ'ব গাইজ ষ্টেচনত। মানুহ চাওকচোন গাইজ কি মানুহ হৈছে। চাওক একদম যাবৰ উপায় নাই একদম। চাওকচোন গাইজ ইফালে চাওক আৰু ইফালে চাওক কি মানুহ হৈছে। তো গাইজ এতিয়া আৰু পূৰা খোজকাঢ়ি যাই থাকিব লাগিব একদম ফেৰি নোপোৱালৈকে একদম। এই গাইজ চিনি নাপায়, সুধি সুধি যাব লগা হৈছে। তো গাইজ এতিয়া আৰু ফেৰি ঘাট নোপোৱালৈকে এতিয়া খোজকাঢ়ি যাই থাকোঁ ব'লক তেতিয়াহ'লে। গাইজ ফাইনেলি পূৰা ইয়াতে আহি পালোঁ। চাই ৰওক আপোনালোকে ইয়াৰে ভিউ চাওক। গাইজ আজি ফাইনেলি ব্ৰহ্মপুত্ৰৰ পাৰত এনেকে বহুত মজা লাগিছে। চাওক গাইজ ভিউ চাওক এবাৰ চাওক। কিনে টিকট কাটিব লাগিব আৰু টিকট কাটি কিনে আৰু একদম উমানন্দলৈ যাব লাগিব। আৰু ইহঁতক চাওকচোন, ইহঁতে আৰু আহিয়ে পোৱা নাই, সেইকাৰণে আৰু ৰৈ দিছোঁ ইয়াতে অলপ। তো গাইজ এতিয়া টিকেটৰ কাউণ্টাৰত সুধিব আহিছোঁ ৰ'ব টিকেট ক'ত দিয়ে। ফাৰ্ষ্ট আহিছোঁ না, গম পোৱা নাই মানে। যাই আছোঁ ৰ'ব, সুধি লওঁ ক'ত আছে কাউণ্টাৰটো। 4-5 मिनट मानो तो है ना। तो हम तो नया के निकल गए थे तो এতিয়া আৰু সুধি আহিলোঁ। এই যে ব্ৰিজখন আছে তাৰে পিছতে বোলে কাউণ্টাৰটো আছে। এতিয়া তালৈ যাব লাগিব আকৌ। তো ব'লক যাওঁ তালৈ। উমানন্দ চাবলৈ আহিছে নে ইয়াতে ফটোহে উঠিব আহিছে বা আটাই এৰি আটাই চাওকচোন আপোনালোকে, ক'ব নোৱাৰোঁ আৰু ইয়াতে কি কৰিব আহিছে ইয়াত আজি। ইহঁতে থাকক, মই যাওঁ আৰু ইয়াৰ পৰা। গাইজাকো ইহঁতক চাওকচোন, ইহঁতৰ কাৰণে আকৌ এইটো হৈছে সৰু ব্ৰহ্মপুত্ৰ। এতিয়া আৰু ফেৰী টিকট কাটি লৈ আমিও আৰু একদম ফেৰীৰ ওপৰত আহি গ'লোঁ। ফেৰীত গাইজ মানুহ চাওক, এই সকলোবোৰ মানুহ একদম চব মানে গাইজ একদম উমানন্দতে যাব। গাইজ উমানন্দ চাওক, আমি আৰু গাইজ এইটোতে যাই আছোঁ ৰ'ব। এইটোত যাই পোৱাতে অলপ সময় লাগিব। সেই সময়তে বিশাল ব্ৰহ্মপুত্ৰৰ আপোনালোকে ভিউটো লৈ লওক। গণেশগুৰিত তোমাক দেখো, চান্দমাৰিত তোমাক দেখো, মালিগাঁৱতো তোমাক দেখো। তো গাইজ যিমান সময়ৰ মূৰত আৰু আমি উমানন্দ আহি পালোঁ ৰ'ব। পূৰা ফেৰী একদম আমাৰ একদম পূৰা একদম জাগাত লগাই দিলে। এতিয়া আৰু গাইজ পাহাৰৰ ওপৰত উঠি যাব লাগিব চিৰি ব'লক গাইজ পাহাৰৰ ওপৰত কি কি আছে আপোনালোকক দেখুৱাইছোঁ। তো ব'লক। তো গাইজ এতিয়া আৰু ফাইনেলি একদম ওপৰলৈ উঠি আহিলোঁ। আজিয়ে গাইজ কিমান মানুহ হৈছে চাওকচোন গাইজ, আজিয়ে ইমান মানুহ হৈছে। একদম খোজ দিব জাগা নোহোৱা হৈ গৈছে একদম। তো এতিয়া আৰু আমিও একদম এই দোকানৰ পৰা একদম চাকি ধূপ কিনি লওঁ ৰ'ব। এতিয়া আৰু চাকি ধূপ কিনি লৈ ল'লোঁ। এতিয়া আৰু একদম ব'লক যাওঁ। এতিয়া আৰু চিৰি বগাই ওপৰলৈ যাই আছোঁ ৰ'ব। তো গাইজ ওপৰত কি কি আছে আপোনালোকক দেখুৱাইছোঁ ৰ'ব। তো ব'লক ওপৰলৈ যাওঁ। তো গাইজ এতিয়া আৰু ওপৰলৈ উঠি আহিলোঁ। গাইজ ওপৰৰ পৰা তলৰ ভিউটো চাওক, চাই ল'ব পাৰে আপোনালোকে। চাওক গাইজ কি ভিউ একদম, চাই থাকচোন আপোনালোকে চাওক কি ভিউ একদম, চাই থাকক। চাব পাৰে আপোনালোকে কি ভিউ একদম। তো গাইজ এতিয়া আৰু একদম
মন্দিৰৰ ভিতৰত যাব পাৰে লাইন পাতি আছোঁ ৰ'ব গাইজ এয়া চাওকচোন মানুহৰ লাইন চাওক কি লাইন ইয়াৰ পৰা একদম এয়া ভিতৰত যাব লাগিব একদম কি লাইন হৈছে আকৌ এইটো ভিতৰত আকৌ এইটো লাইন আছে ৰ'ব এতিয়া আৰু কেইঘণ্টা লাগে পাত্তা নাই এতিয়া আৰু গাইজ প্ৰায় এঘণ্টামানৰ পূৰা একদম মন্দিৰৰ ভিতৰৰ পৰা আহি একদম আৰু গাইজ পূৰা একদম তললৈ নামি আহিলোঁ ৰ'ব এতিয়া আৰু তললৈ নামি আহিলোঁ যেতিয়া আৰু আমিও ঘৰমুৱা আহোঁ ইভাগে আৰু আমাৰ ফেৰীখনো আহি গ'ল এতিয়া আৰু গাইজ আমিও আৰু একদম ফেৰীত যাওঁ ৰ'ব উঠিবলৈ এতিয়া আৰু আমিও একদম ফেৰী উঠি আহিলোঁ এতিয়া আৰু আমি একদম উমানন্দক বাই বাই দি ঘৰলৈ যাওঁ ৰ'ব তো গাইজ এতিয়া আৰু একদম ঘৰ আহি পালোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্তি কৰিলোঁ তো আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই